এটা জৰুৰী খবৰ লৈ আহিছো কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰীলৈ 30,000 টকাৰ স্কলাৰশ্বিপৰ কথা ঘোষণা কথা ঘোষণা কৰিছে কোন কোন ছাত্ৰীয়ে 30,000 টকাকৈ স্কলাৰশ্বিপ লাভ কৰিব সেই সম্পৰ্কে জনাম টাইম 8 দৰ্শকসকলক এই মুহূৰ্তৰ এক ভাল খবৰ জনাই আছো 30,000 টকাকৈ স্কলাৰশ্বিপ ঘোষণা হিমন্ত চৰকাৰৰ ছাত্ৰীসকলৰ বাবে অতিকৈ ভাল খবৰ কেৱল ছাত্ৰীয়েহে লাভ কৰিব এই ধন অভিনৱ কাৰ্যসূচীৰ অধীনত লাভ কৰিব এই ধন 100 গৰাকী মেধাৱী ছাত্ৰীয়ে লাভ কৰিব 30,000 কৈ টকা কাৰিকৰী শিক্ষা ব্যৱস্থাত নৱ উন্মেষ ঘটোৱাৰ বাবে লক্ষ্য লৈছে ৰাজ্য চৰকাৰে বঙাইগাঁও বিহালী শুৱালকুছি তিনিখন নতুন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কেইবাটাও ঘোষণা কৰা হৈছে হাজু মাজুলী আৰু টিংখঙত নতুনকৈ পলিটেকনিক মহাবিদ্যালয় নিৰ্মাণ কৰা হ'ব চলিত বছৰতে অভিযান্ত্ৰিক সেৱা নিযুক্তি প্ৰাধিকৰণ গঠনৰো প্ৰস্তাৱ আৰু এই মুহূৰ্তত এই খবৰ জনাই আছো ছাত্ৰীসকলৰ বাবে অতিকৈ ভাল খবৰ কিয়নো মেধাৱী ছাত্ৰী 100 গৰাকী মেধাৱী ছাত্ৰীক 30,000